हेलो गाइस, আজি মই আপোনালোকক দেখাবলৈ লৈছো মানে কি মই এযোৰ কাপোৰ এই মাত্ৰ দহি গুঠি আজৰি হৈছো আৰু সেয়ে বোলো কাপোৰযোৰ আপোনালোককো দেখুৱাও আৰু দহিটো মই মানে বৰ বেছি ঘনকৈ দিয়া নাই, খেৰেঙাকৈ দিছো। সেয়েহে অলপ মানে কমকৈ খাইছে যদিও ইয়াত এনেকৈ এটা সাইডত মানে কি 27টা দহি খাইছে আৰু যদি মই খেৰেঙাকৈ দিলোহেঁতেন তেতিয়া মোৰ ইয়াত যেনে হলেও মানে কেইটামান বেছিকৈ খালেহেঁতেন। এতিয়া যেনে হলেও 27টা দহি হৈছে যিহেতু দুয়ো সাইডে হ'ব আমাৰ 54টা হ'ব, 27 কে আছে আৰু দুইটা সাইড মিলালে 54 হ'ব আৰু 54ত মানে কি ইয়াৰ এটা এনেকুৱা দহিত যদি মোৰ পৰেগৈ 6টা গাঁঠি তেন্তে 54টাত পৰিব 324টা গাঁঠি। সেয়েহে এখন চাদৰ দহি গাঁঠিবলৈ মানে 324টা গাঁঠি লাগে যিহেতু, আৰু যদিহে আপুনি ঘনকৈ দিয়ে তেতিয়া বেছিও লাগিব পাৰে। সেয়েহে ভাবক এখন চাদৰত কিমানটা মানে কিমানকণ মানে কষ্ট হয়। সেই কষ্টটো আচলতে যিসকলে এই কামটো কৰে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। আৰু মই এইটো ক'ব খোজা নাই যে মই এটা বৰ ডাঙৰ কাম কৰিছোঁ বা বৰ এটা মানে বিশেষ কাম কৰা নাই, কিন্তু মোৰ যিখিনি কষ্ট সেইখিনিহে আপোনালোকক মানে কি মনৰ ভাৱ সেইখিনি মই আপোনালোকক কৈ দিছোঁ। আৰু মই যে মহান কাম এটা কৰিছোঁ সেইটোও নহয়, আচলতে কামখিনি কৰিছিলোঁ সেয়েহে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু সেয়েহে দেখুৱালোঁ। আৰু এই ফটোকেইখন চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে দহি গাঁঠি আঙুলিৰ অৱস্থা একদম কাহিল হৈ গৈছে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব, ইউটিউবত ছাবস্ক্ৰাইব কৰিব।